নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ মাজত লৈ আহিছো সুপ্ৰিম কোৰ্টত ওলাইছে নতুন চাকৰি 210টা জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ পদ মুকলি হৈছে। ইয়াত এপ্লাই কৰিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, কিমান বছৰ বয়সৰ পৰা কিমান বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব, কিমান টকা এপ্লাই কৰোঁতে আপোনালোকে ফিজ দিব লাগিব, এই সকলোবোৰ জানিম আজিৰ এই ভিডিঅ'ত। গতিকে যিসকল বন্ধু-বান্ধৱীয়ে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে লাইক কৰিব আৰু নতুনকৈ যদি ভিজিট কৰি আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু-বান্ধৱীসকল এই নটিফিকেশ্যনখন আহিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ জুনিয়ৰ কোৰ্ট এছিষ্টেণ্ট চমুকৈ জেচিএ বুলি কোৱা হয়। ইয়াত আপোনালোকৰ 210টা পদ মুকলি হৈছে আৰু যদি আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ বিচাৰে তেন্তে যিসকল বন্ধু-বান্ধৱী জেনেৰেল কেটেগৰী হয় তেওঁলোকৰ বয়সটো 30 বছৰ তলত হ'ব লাগিব। লগতে যিসকল বন্ধু-বান্ধৱী SC ST OBC লগতে প্ৰাক্তন সৈনিক আৰু স্বাধীনতা সংগ্ৰামী শ্ৰেণীৰ নিৰ্ভৰশীল প্ৰাৰ্থীসকলৰ বাবে বয়সৰ কিছু সচৰাচৰ শিথিলতা গ্ৰহণযোগ্য হ'ব বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিকোনো ডিগ্ৰী থাকিব লাগিব। আপোনালোকৰ BA BSc BCom যিকোনো ডিগ্ৰী থাকিলেহে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰৰ ওপৰত নলেজ থকাটো বাধ্যতামূলক আৰু আপোনালোকে 35টা ৱৰ্ড কম্পিউটাৰত স্পীডত টাইপিং কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াত এপ্লাই কৰিবলৈ আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব। আনৰিজাৰ্ভ আৰু OBC কেটেগৰী যিসকল লোক হয় তেওঁলোকে 500 টকা এটা পে'মেণ্ট কৰিব লাগিব। লগতে SC ST এক্স ছাৰ্ভিচমেন যিসকল হয় তেওঁলোকে 250 টকা এটা পে' কৰিব লাগিব। আৰু এই পইচাটো আপোনালোকে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড বা নেট বেংকিং বা UPI থ্ৰুদি আপোনালোকে পে' কৰিব লাগিব। আৰু আপোনালোকৰ এপ্লাই আৰম্ভ হ'ব 18 জুনৰ পৰা আপোনালোকৰ এপ্লাই আৰম্ভ হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট ৰাখিছে 10 জুলাই। গতিকে যিসকল বন্ধু-বান্ধৱীয়ে ইয়াত এপ্লাই কৰিব বিচাৰে তেন্তে মোৰ ডেছক্ৰিপশ্যন বক্সত যাব আৰু তাতে দিয়া লিংকটোত ক্লিক কৰি আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ যিখন এডভাৰটাইজমেণ্ট সেইখনো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল আজি আপোনালোকক মই ভিডিঅ'ত ইমানখিনি আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব, বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আগন্তুক যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।